নমস্কাৰ বন্ধুসকল, পলাশ কিষাণ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে জানেই বতৰ বেয়া আৰু লগতে লক্ষীপূজাৰো বতৰ বেয়া হ'লেও কোনোৱেই নাই, পূজা চলি আছে। আজি আপোনালোকক দুখন পূজা দেখাওঁ আমাৰ কাষৰে, পুঠিমাৰি লগতে চেকি। গধূলিও পূজা এখন আপোনালোকক দেখাম, পূজাখন কেনেকুৱা হয়। বতৰো বেয়া, পূজাখন চাবলৈ শেষলৈ ভিডিঅ'টো চাই থাকক। আছোঁ ভিডিঅ'টো কেনেকুৱা আৰম্ভ কৰোঁ। এইখন হৈছে মেইন গেট লক্ষী পূজাৰ। ভিতৰত গৈ সোমাই চাওঁ, ভিতৰত কেনেকুৱা কি চলি আছে আপোনালোকক ভালদৰে দেখুৱাম, চাই থাকক। সকলোতো মানুহে মানুহ, পৰিস্থিতি যিমান বেয়া নহওক কিয়, বৰষুণ বতৰে হওক, মানুহ পূজা আজি 2 বছৰ পিছত পূজাখন ইমান সুচাৰুৰূপে চলাইছে। এইখন হৈছে মন্দিৰটো বঢ়িয়াকৈ বনাইছে। পুঠিমাৰি মন্দিৰ এইটো। এয়া পেক চাওক, পেকতো পূজা চলি ইমান মানুহে মানে নেদেখা হৈ গৈছে সকলো বস্তু। এয়া হৈছে চেল্ফি উঠা এটা এইটো কি ধুনীয়া চিনাৰী। ওপৰত পানী যায়, পানীৰ ফটো উঠিব পাৰি। বহুত ধৰণৰ ধুনীয়া ধুনীয়া লাইট দিয়া আছে, ধুনীয়া চিনাৰী, লগতে বহুতে ফটো উঠিব পাৰি ইয়াত। ধুনীয়া বস্তু তাৰমানে এইটো। চাওক, ইমান বৰষুণ, তাৰমানে ইমান বৰষুণত দোকানখন চলাই আছে, চলাবতো লাগিবই ন। চাওক, ইটা দি কিনে মানুহখিনি অহা যোৱা কৰাৰ কাৰণে ইমান সুবিধা কৰি দিছে। দোকান বৰষুণতো দোকান চলাইছে। আহি পালোঁ চেকিটো একেই বস্তু, ইমানখিনি মানুহ। তাৰমানে আজি ইয়াত ফাংচন আছে, লাষ্ট নিশা আজি। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী 2 ভনী যে ৰূপাংকিতা অলংকিতা, এয়া মানুহ চাই লওক। মাথো উপেক্ষা, সিহঁত আহিব, গান গাব। তাৰমানে ভিতৰত সোমাব নোৱাৰে, ইমান ভিৰ। চাওক, মানুহ। ৰূপাংকিতা আৰু অলংকিতাক চাবৰ কাৰণে ইমান তাৰমানে মানুহ, চাই লওক। অপেক্ষাত আছে, মাথো উপেক্ষা। আহিব, গান গাব, চাম, ইমান অপেক্ষাত তাৰমানে ৰখি আছে, চাই লওক। মানুহ, এইটো এটা মেইন ৰাস্তা, কৰ্দেগুৰি চাইলা।